নমস্কাৰ পুনৰবাৰ আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি মই শাকনি বাৰীৰ ফালে আহিলোঁ। আজি মই চুকা শাকেৰে মাছৰ জোল বনাম, সেইকাৰণে অলপ ছিঙিব আহিলোঁ চুকা শাক। এয়া আমাৰ গজিব ধৰিছে, ইমান ডাঙৰ হোৱা নাই সেইকাৰণে পাতকেইটাই ছিঙি লৈছোঁ। এনে কোমল কোমল হৈ আছে। আৰু আজি মই এই জোলটো বনাম জুহালত, তো আপোনালোকে চাই থাকিব। আৰু এনেকৈ নিজৰ ঘৰৰ শাকনি বাৰীৰ পৰা শাক ছিঙি খাবলৈও ভাল লাগে। আৰু বজাৰৰ পৰা কিনি অনাবিলাকতো জানেই কিমান ভেজাল থাকে, চব ঔষধ দি পেলাই ডাঙৰ কৰি আনে। সেইকাৰণে আপোনালোকেও ঘৰতে অকণমান হ'লেও কৰি খাব। এয়া আমাৰ দুজনৰ কাৰণে হৈ যাব, যিহেতু মাও ঘৰত নাই, ভণ্টিৰ ঘৰত গৈছে, সৰু ভণ্টিৰ। আৰু আজি মিষ্টাৰৰ দোকান নাই কাৰণে তেওঁ ঘৰতে এনেকৈ কাম কৰি আছে, গাড়ীখন ধুই আছে। আৰু এইজনীয়ে ভিতৰত কি কৰি আছে? ইচ ৰাম, পাপাৰ এইবিলাক কি ওলাইছা? হাঁহি দিয়া, এটা হাঁহি দিয়াচোন। ভালকৈ হাঁহি দিয়া, মুনু মুনু দে, হাঁহি দিয়া তাৰমানে। হাই কৈ দিয়া, হাই কৈ দিয়া, দে হাই কৈ দিয়া, হাই। আৰু চুকা শাকেৰে এই দুটা মাছ বনাম, মই ভালকৈ বাছি কুটি লওঁ। এতিয়া জুহালত মই কেৰাহীখন পাতি দিলোঁ, তেলখিনি গৰমে হৈছে। আৰু তেল ইমান দিব নালাগে, নিয়মৰ দিলেই হ'ব, ইমান তেল নালাগে। এতিয়া তেলখিনি গৰম হৈছে, ইয়াতে ফুটনি দিলোঁ। আৰু এতিয়া ইয়াত পিঁয়াজ দি অকণমান ৰংচোৱা হোৱালৈকে ভাজি থাকিম। আৰু মোক এই জোলটো বনাব শিকাইছিল মায়ে, মানে মিষ্টাৰৰ মা। তেওঁ মোক কেৱল এই জোলটো বুলিয়েই নহয়, বহুত কিবাকিবি বনাবও শিকাইছে। যিহেতু মই ঘৰত ইমান নবনাইছিলোঁৱে আৰু টাইমো নাপাইছিলোঁ, কলেজ থাকে, টিউশ্যন থাকে আৰু এইফালে এক্সট্ৰা কিবাকিবি কৰি থাকিছিলোঁ, এনেকৈ সময়ো নাপাইছিলোঁ, মায়ে বনাইছিলে। এতিয়া মানে পাৰা হৈছোঁ, ইমান এক্সপাৰ্ট নহয়, এনেই আৰু যিমানখিনি লাগে মানে বনোৱা মেলোৱা সেইখিনি পাৰা হৈছোঁ। এতিয়া শাকখিনি তাত দি দিছোঁ, এইখিনি সিজালৈকে এনেকৈ ভাজি থাকিব লাগিব। তাৰপিছত ইয়াত নিমখ আৰু হালধি দি দিম। নিমখটো নিজৰ সোৱাদ অনুসৰি দিব, আৰু টেঙাৰ জোলত অকণমান নিমখটো লাগেই বেছিকৈ। আৰু হালধিটো এনেকৈ ভাজি থাকোঁতেই দিব, পিছত দিলে কিবা এটা গোন্ধ ওলায়, ভাল নালাগে, সেইকাৰণে। এইখিনি ৰংচোৱা হোৱালৈকে ভাজি থাকিম। এতিয়া ইয়াতে পানী দি দিম, আৰু পানীখিনি দিয়াৰ পিছত ভালদৰে উতল নাহোঁতে ইয়াতে চাউলৰ গুড়ি অকণমান দি দিম। এনেকুৱাকৈ মই দুবাৰ দিম। ইমান দিব নালাগে, বেছি হ'লে ইমান ভাল নালাগে, গোটা হৈ যাব, সেইকাৰণে। আৰু ভালদৰে উতলাৰ পিছত ইয়াতে মই মাছখিনি দি দিম। আৰু মাছৰ জোল বনালে, মাছৰ জোল বুলিয়েই নহয়, যিকোনো জোল বনালে অকণমান বেছিকৈ উতল খালে ভাল লাগে, সোৱাদটো আহে। আৰু মই গেছত মাছখিনি ফ্ৰাই কৰিছিলোঁ, সেই তেলখিনিতে এতিয়া মই মাছৰ পেটু ভাজিম। মাইনায়ো খুব ভাল পায় মাছৰ পেটু, এনেকৈ ভাত দি ভজা যায় যে, তাই খাব ভাল পায়।
এতিয়া মই ভাত বাঢ়িছোঁ। এয়া ভাত, মাছৰ জোল, মাছৰ পেটু, এয়া মাছৰ পিচ আৰু ঘৰুৱা জলকীয়া। আজি গোটেইখিনি মাছে মাছ হ'ল আৰু মাছৰ জোল থাকিলে বেলেগ বাৰু দাইল চাইল কিয় লাগে ন? মই এনেকৈয়ে এওঁৰ কাঁহীখন সজাই দিছোঁ আৰু ইমানতে আমাৰ ভিডিঅ'টি সামৰিছোঁ। বাই বাই।